কচু লতা, এয়া লতা আৰু থুৰ মিক্স আছে ইয়াতে। নহৰু, আদা, জালুক, পিঁয়াজ আৰু এয়া হ'ল ফ্ৰাই কৰি থোৱা মাছ। এটা আমি পানী দিম, অলপ ঠাণ্ডা পানী দি, বেছি দিব নালাগে। কচুখিনি ইয়াত দি দিম আৰু এটা আলু দি দিছোঁ যাতে অকণমান ডাঠ হয় বস্তুটো। অলপ দেৰি কাৰণে কচুখিনি ঢাকি থ'ম, সিজিবলৈ দিম অলপ। সিজিবলৈ আৰম্ভ কৰিছে, এইখিনি বেলেগ এটা বাচনত মই কাঢ়ি দিম। এইডোখৰতে ষ্টভ অফ কৰি ল'ম। কেৰাহীখন গৰম হ'বলৈ দিছোঁ, অলপ গৰম হওক। যদি কচুত টেঙা দিয়ে তেতিয়াহ'লে কচুখিনি নিসিজালেও হয়। টেঙা দি ভাজিলে সেই তাৰ যিটো খজুৱতি ভাৱ এটা আহে সেইটো নাইকিয়া হৈ যায়। আমি এতিয়া টেঙা নিদিওঁ, যিহেতু জালুক দিম, সেইবাবে আমি প্ৰথমতে সিজাই লৈছোঁ, পানীখিনি পেলাই লৈছোঁ। এতিয়া আমি মিঠাতেল দিম। কেৰাহীখন গৰম হৈ গ'ল, তেল খুব বেছি নাখাওঁ। তেলখিনি অলপ গৰম হ'বলৈ দিম। সকলোৱে যোগাৰ কৰি লৈছোঁ। আদা আৰু নহৰু আছে, আৰু ইয়াত জালুক, ইয়াত পিঁয়াজ, ইয়াত ফ্ৰাই মাছ, ইয়াত কচু আৰু আলু আছে। তেলখিনি গৰম হৈছে, প্ৰথমে আমি পিঁয়াজখিনি দি ল'ম। ভাজিম, হেতাখনত পানী আছিলে। পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিম। এক চামুচ হালধি দি দিম, হালধিত ভাজিলে ভাল লাগে ন। তাৰপিছত আমি কচু আৰু আলুখিনি ইয়াত দি দিম। ভাজি ল'ম। গেছটো কমাই ল'ব, সোনকালে লাগি ধৰিব পাৰে।
সোৱাদ অনুযায়ী নিমখ দি দিব। মিক্স কৰি আমি মিক্স কৰিলে ইয়াতে জালুকৰ গুড়ি, জালুক যিমান বিচাৰে সিমান আপুনি দিব পাৰে। মই এচামুচ দিছোঁ আৰু অকণমান দি দিছোঁ, যাতে বেছি জ্বলা হ'লে ঘৰত গালি দিলে। ইয়াতে আমি এতিয়া মাছ দি দিম। বৰ্তমান ঘৰত আমি 3জন আছোঁ, গতিকে 3 পিচ মাছ আৰু 1 পিচ বেছিকৈ দি দিছোঁ। অকণমান লৰাম, তাৰ লগত মিক্স কৰি চাব যাতে মাছটো ভাজি নাযায়, বেছিকৈ নলৰাব। অলপ দেৰিৰ বাবে ঢাকি দিম। এতিয়া উতলিবলৈ আৰম্ভ কৰিছে। আমি আলুকণ অলপ ভাঙি দিম। সৰু সৰু টুকুৰা কৰি দিম। খুব ধুনীয়া চেণ্ট এটা আহিছে। আদা, নহৰু আৰু জালুকৰ পৰা খুব ধুনীয়াকৈ মছলা দি দিব দিছে। বেলেগ মছলা ইউজ নকৰিলেও আপোনালোকৰ এইটো গোন্ধ আহিব, খুব ধুনীয়া গোন্ধ। খাই চাব এবাৰ, বহুত ভাল লাগিছে। আলুটো অলপ অলপ ভাঙি দিম। আলু এটা দিছিলোঁ মাত্ৰ, সৰু আলু এটা, যাতে ডাঠ হয়। খুব ধুনীয়া গোন্ধ এটা আহিছে। আদা, নহৰু আৰু জালুকৰ গোন্ধটোৱে বহুত ভাল লাগে। বেলেগ ধৰণৰ পেকেট মছলা ইউজ নকৰিলেও হয়। বনাই খাব, খুব ভাল পাব আৰু ক'ব কেনেকুৱা লাগিছে। হৈ গৈছে, এতিয়া আমি ভাত খাম। হৈ গ'ল আমাৰ ভাত।